এভৰিৱান, মই নামিকা আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ। আগৰ যদি মিনি ব্লগটো দেখিছে তেনেহ'লে হয়তো গম পাইছে চাগে মই আহিছিলোঁ এটা ট্ৰিপত, কিন্তু ক'লৈ আহিছিলোঁ আপোনালোককতো কোৱা নাছিলোঁ। আমি 10টা বজাত ঘৰৰ পৰা ওলাই আহিলোঁ আৰু অলপ সময় গাড়ীতে ৰ'লোঁ। ক'ত গৈ আছোঁ দেখাই আছোঁ ৰ'ব। চাওঁতে ছামাৰ ভেকেশ্যন আহিল আৰু গুচিও গ'ল, আৰু আমাৰতো ক'লৈকো যোৱাও নহ'লে যিহেতু আমাৰ ইণ্টাৰ্ণশ্বিপ চলি আছিলে, আৰু সেয়েহে একেবাৰে 2 তাৰিখে আমি ওলাই আহিছোঁ অৰুণাচললৈ বুলি। এনেকৈ এটা দীঘলীয়া ডিষ্টেঞ্চত এইবাৰ ফাৰ্ষ্ট টাইমৰ বাবে মই ট্ৰিপত আহিছোঁ। আৰু আহি আমি 3:30 বজাত অৰুণাচল বৰ্ডাৰ পালোহি, আৰু ইয়াত পাছ কাটিবলৈ আমি 6টা বজালৈকে ৰ'ব লগা হ'ল। হৈছে 4:30-5টা বজাৰ কথা। আমি ওচৰৰে বৰ্ডাৰৰ দোকান এখনতে আমি চাহ খালোঁ। তাৰপাছতে টিকেট কাটিবলৈ কাউণ্টাৰলৈ আহিলোঁ, যিহেতু ইয়াত অফিচাৰ অহা নাছিলে। অফিচাৰ অহাৰ পাছতে আমি টিকেট কাটি ল'লোঁ। এটা কথা আপোনালোকক জনাই থওঁ, ইয়াৰ মাজতে ইয়াত পাছ কাটিবলৈ ডাঙৰ মানুহৰ লয় 50K আৰু চিলড্ৰেনৰ লয় 30K। আৰু পাছ কাটি আমি অৰুণাচলৰ ভিতৰলৈ সোমাই দিছোঁ, আৰু আপোনালোকক দেখাই থাকিম ইয়াৰ সবিশেষ। আমি ক'ত গ'লোঁ আৰু ক'ত ফুৰিলোঁ দেখাই থাকিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব, আৰু যদিহে প্ৰথমকৈ আহিছে মোৰ চেনেলটোলৈ তেনেহ'লে মোৰ পেজটো ফ'ল' কৰি থৈ যাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। অৰুণাচল বৰ্ডাৰ সোমোৱাৰ পৰা আপোনালোকে বাৰু এটা কথা মন কৰিছেনে, ইয়াত ইমান ষ্ট্ৰিক্টলি ৰুল ফ'ল' কৰা হয়। ইয়াত ক'তো জাবৰ জোঁথৰ পেলাবলৈ নিদিয়ে, আৰু তাৰ লগতে এই ঠাইখিনিত যাতে কোনেও অপদস্থ কৰিব নোৱাৰে তাৰ বাবে ফাইনো ব্যৱস্থা কৰা হৈছে। ঠাইখিনি বহুত বেছি নিট এণ্ড ক্লিন হয়, আৰু গছ গছনি প্ৰটেকশ্যনৰ ক্ষেত্ৰত বহুত বেছি ব্যৱস্থা কৰা হৈছে। আৰু আমি গুগল মেপ চাই আহি পাইছোঁহি গল্ডেন পাগোডা, আৰু আমি পালোহি। আৰু জেগাখিনি দেখিছেনে, ইমান বেছি পৰিষ্কাৰ। ইয়াতে মানুহ থাকে পৰিষ্কাৰ কৰিবলৈ, আৰু তাত আমি অকণমান সময় ফ্ৰেছ হ'লোঁ। তাৰপাছত এইফালে ড্ৰেছ চেঞ্জ কৰি আমি ব্ৰেকফাষ্ট কৰিবলৈ বুলি ল'লোঁ, যিহেতু ঘৰৰ পৰাই ব্ৰেকফাষ্ট লৈ আহিছিলোঁ আমি। আৰু এইটো হৈছে ইয়াৰ ভিউটো, চাওকচোন ইমান ধুনীয়া। গল্ডেন পাগোডাৰ ভিতৰত সোমাবলৈ টিকেট কাটিব লাগে, যিহেতু ইয়াত ডাঙৰ মানুহৰ লাগে 20 ৰুপিজ, আৰু সৰু ল'ৰা ছোৱালীৰ পইচা নলয় ইয়াত। আৰু আমি ভিতৰলৈ সোমাই যোৱা গেটখন ইমান বেছি ধুনীয়া আছিলে, আৰু লগতে ইয়াত মিউজিয়ামো আছে সৰু সৰু। আৰু ভিতৰলৈ গৈ আছোঁ, আৰু আপোনালোকক দেখাম ইয়াৰ ভিউখিনি। চাই থাকিব ভিডিঅ'টো। আৰু ইয়াতে ফটো চটো ক্লিক কৰি আমি ওলাই দিলোঁ, আৰু তাৰ পাছত আমি ক'লৈ গৈ আছোঁ দেখাই আছোঁ ৰ'ব। ইয়াততো প্ৰায়ভাগ ৰিজৰ্টেই বেছি আছে, আৰু আমি ভাবিছিলোঁ কোনোবা এখন ৰিজৰ্টত যাম, আৰু সেয়েহে ইনষ্টাগ্ৰামত ভাইৰেল হৈ থকা টক্সিতা ৰিজৰ্টখনলৈ যাম বুলি ভাবিলোঁ, আৰু ভিতৰলৈও সোমাই গ'লোঁ। কি হ'ল জানেনে, আমি গৈ পাইছিলোঁগৈ 9:30 বজাত, আৰু ৰিজৰ্টখন অ'পেনিং কৰে 12টা বজাত। সেয়েহে আমি তাৰ পৰা উভতি দিলোঁ, যিহেতু ইমান সময় আমাৰ ৰৈ থকাৰো সম্ভৱ নহয়, আৰু সেয়েহে আমি সুধি মেলি বেলেগ এখন ৰিজৰ্টলৈ যোৱাৰ কথা ভাবিলোঁ। আমি এতিয়া পালোহি 7KM ৰিজৰ্ট এখন। টিকেট কাটি লওঁগৈ।
আৰু ইয়াৰ ভিতৰত সোমোৱা এণ্ট্ৰি ফিজ আছে, যিহেতু পাৰ পাৰ্চন ইয়াত 50 ৰুপিজকৈ লয়। আৰু যদিহে আপোনালোকে ইয়াতে লাঞ্চ কৰিব বিচাৰে তেনেহ'লে আপোনালোকে ইয়াৰ ভিতৰতে ৰেষ্টুৰেণ্ট আছে, তাতে খাব পাৰিব। এটা কথা আপোনালোকক কোৱা হোৱাই নাই, আমি আছোঁ অৰুণাচলৰ নামচাই ডিষ্ট্ৰিক্টত। অৰুণাচলৰ যিখিনি ভিউ হয় একেবাৰে নেচাৰ ফ্ৰেণ্ডলি হয়। আপোনালোকে দেখিছে চাগে ৰিজৰ্টখন ইমান বেছি ধুনীয়া এটা এস্থেটিক ভিউ আছে। ভিতৰলৈ দলংখন পাৰ হৈ সোমাই আহি দেখিব আপোনালোকে এনেকুৱা সৰু সৰু কটেজ আছে, তাতে বেগখিনিও থ'ব পাৰিব আপোনালোকে। তাতে এয়া বেগ চেগ থৈ পেলি এয়া চাবলৈ বুলি আহিলোঁ। ইমান এটা ধুনীয়া এস্থেটিক লুক আৰু কিমান ধুনীয়া এটা নেচাৰৰ এটা পৰিৱেশ, কি ক'ম মানে, সেই সময়খিনিতে আপোনালোকে অনুভৱ কৰিব পাৰিব। আৰু এনেকৈতো ৰৈ চাই থাকিলেতো নহ'ব, সেয়েহে আমি ড্ৰেছ চেঞ্জ কৰি ল'লোঁগৈ। লেডিজ ড্ৰেছ চেঞ্জ কৰা ৰুমো আছে, তাতে আমি এয়া চেঞ্জ কৰি ল'লোঁ। যদিহে এনেকৈ পানীলৈ নামিবলৈ হয় তেনেহ'লে আপোনালোকে ড্ৰেছ লৈয়ে যাব লগতে। আৰু আপোনালোকে দেখিছে চাগে ইমান বেছি দও নহয়, সৰু সৰু ল'ৰা ছোৱালীও যাব পাৰে, তাতে খেলিব পাৰে। আৰু সকলোৱে এনেকৈ ফটো চটো তুলি ল'লোঁ। তাৰ পাছতে এয়া কাপোৰ আকৌ চেঞ্জ কৰি ল'লোঁ, যিহেতু আকৌ বেলেগ ঠাইলৈ যাবলৈ আছে। আৰু তাতে সৰু ল'ৰা ছোৱালীৰ বাবে এয়া পাৰ্কো আছে, খেলিব পাৰে এনেকৈ সৰু ল'ৰা ছোৱালী আহিলে। ইয়াৰ পৰা ওলাম আমি, তাৰপাছত আমি ইয়াতে কিবা এটা খাই আকৌ ক'ত যাম দেখাই আছোঁ। আৰু তাৰ পৰা ওলাই আহি এনেকৈ এখন সৰুকৈ বজাৰ বহে, তাতে কিবা কিবি ল'লে। আৰু তাৰ পাছত আমিও এয়া ওলাই আহিলোঁ। আকৌ আহি পালোহি এয়া বৰ্ডাৰত। আমি য'ত চাহ খাইছিলোঁ সেই দোকানখনতে আহিলোঁ, আৰু তাতে ভাবিলোঁ ভাত খাই যাওঁ ইয়াতে। আৰু ফোন কৰি দিয়া হ'ল তাত ভাত বনাবলৈ বুলি। আৰু এয়া আমি চিকেন থালি অৰ্ডাৰ কৰিছিলোঁ, আৰু তাতে চিকেন থালিৰ প্ৰাইচ আছিলে 130 ৰুপিজ। আৰু তাৰ পাছত আমি এয়া ৰিটাৰ্ণ হৈছোঁ অসমৰ অভিমুখে। আহি তিনিচুকীয়া পালত অলপ সময় ৰখাই দিলে, গাড়ীখনকো ৰেষ্ট দিলে, আৰু লগতে আমিও অলপ শুই ল'লোঁ। যিহেতু অহা দিনাখনি ৰাতিটো মই একেবাৰে শুৱা নাছিলোঁ, আৰু গাড়ীত আহি থাকিলে এনেও মোৰ টোপনি একেবাৰে নাযায়। আৰু শুই মেলি দেখিছেনে চকু একেবাৰে ফুলি গ'লগৈ। আৰু এয়া আমি তেল চেল ভৰাই মেলি আকৌ এয়া আমি গাড়ীত জাৰ্ণি আৰম্ভ কৰিলোঁ। আহি আমি পালোঁহি ডিব্ৰুগড়, আৰু জগন্নাথ মন্দিৰত এয়া ৰ'লোহি, আৰু তাতে ভাবিলোঁ অকণমান দৰ্শন কৰি যাওঁ। আৰু তাৰ পৰা ওলাই এয়া চাহ খাই ল'লোহি সকলোৱে। তাৰপিছত ওচৰতে এয়া ফুচকা ষ্টল আছিলে, আৰু দহি চাট অৰ্ডাৰ দিলোঁ আমি। আৰু এয়া খাই একেবাৰে আমি ঘৰলৈ বুলি ৰিটাৰ্ণ হ'ম। আৰু
একেবাৰে আমি আহি ডিমৌত ৰখিছোঁহি তাতে কিবা কিবি কিনি খাই ল'লোঁ তাৰপাছত একেবাৰে ভটিয়াপাৰাত নামি মিঠাই ল'লোঁ সেইটো বাৰু ক্লিপ কৰা নহ'লে আৰু ট্ৰিপটো এনেকৈ গৈ বহুত বেছিয়ে ভাল লাগিলে আৰু আপোনালোকেও যদি মোৰ ভিডিঅ'টো চাই কিবা হেল্পফুল হৈছে তেনেহ'লে মোৰ ভিডিঅ'টো লাইক এটা কৰি থৈ যাব আৰু মোৰ পেজটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব এয়া একেবাৰে ঘৰ পাইছোঁহি বাৰু আজিলৈ আহিছোঁ আকৌ লগ পাম এটা নেক্সট মিনি ব্লগত বাই